ইয়াতে পুৰা স্নোফল ষ্টাৰ্ট হৈ গৈছে। এতিয়া আমি যাম পুৰা একদম বৰফৰ মাজত। ৰাইডাৰ এইফালৰ ৰাইডাৰ ক্ৰছ হৈছিলে, এইবিলাক চব খতৰনাক লেণ্ডশ্লাইড। এটা কম আপোনালোকক ষ্টৰী, যেতিয়া মানে সৰু আছিলো একচুৱেলি ফগ নহয়, পুৰা মেঘ, ইফালে পুৰা ডাউন চিধা। দিছ ইজ চেলাপাছৰ গেট এইখন। ওয়েলকাম ইউ এট চেলাপাছ 13,700 ফিট। পুৰা একদম কাশ্মীৰ ড্ৰাইভাৰ ভাই চব ৰাস্তা ঠিক হ'ল, এইটো পৰা ঠিক নহয়। টাৱাঙৰ গেটখন পাই গলো, পুৰা একদম ফগ হৈ গৈছে ভাই। টাৱাং চিটিখন বাট আনফৰচুনেটলি চব বন্ধ হৈ গ'ল। গুড মৰ্নিং গাইজ, ওয়েলকাম টু আ নিউ ভিডিঅ'। আৰু ফাইনেলি মোৰ মাইকটোৰ প্ৰব্লেমটো আই গেছ চল্ভ হৈ গ'ল। মানে এতিয়ালৈতো কাম কৰি আছে, লাষ্ট ভিডিঅ'ত দেখা পাইছে। মানে মাইকটো কাম কৰা নাছিলে, মানে মাইকটোৰ প্ৰব্লেম হোৱা নাছিলে, এডাপ্টাৰটোৰ কিবা এটা ইছ্যু হৈছিলে আই গেছ। সেইটো চেঞ্জ কৰিলো, এতিয়া প্ৰব্লেম হ'ব নালাগে আজি। আৰু ইফালে আহি গৈছে মোৰ ব্ৰেকফাষ্ট, ব্ৰেড টষ্ট আৰু চাহ লৈ লৈছো। এতিয়া ইয়াৰ পৰা ওলাই দিম চিধা টাৱাঙৰ কাৰণে। আৰু টাৱাঙত যাওঁতে মানে চেলাপাছত বোলে বৰফ পৰা বুলি শুনিছো, আই ডোন্ট নো এতিয়া কেনেকুৱা কি হয়। এদিন গম পাম আৰু ক'ত যাওঁ সেইবিলাকো প্লেন কৰি আছো। কৈ এতিয়া কি পাছত যাব পাৰো। আৰু এইফালে চাওক, সেইটো হৈছে মোৰ ৰুমৰ পৰা ভিউ, পুৰা একদম পাহাৰৰ মাজত বঢ়িয়াকে ৰুমত ফাৰ্ষ্ট খাই লওঁ, তাৰপিছত লগ পাই আছো। আৰু এতিয়া হৈছে জীৱনৰ আচল ষ্ট্ৰাগল, পেনিয়াছ নিকিনা নালা। পেনিয়াছটো গৈ কেনে চবচে প্ৰথম কামেই কৰিম, পেনিয়াছ লগাই লওঁ। হৈ গ'ল বেগটো বান্ধা, চাম খাওঁ আৰু এতিয়া কৰিম আমি টাইগাৰৰ কল ষ্টাৰ্ট। আৰু চেইন লুপিঙো কৰিব লাগিব, ক্লিনিঙো কৰিব লাগিছিলে। এতিয়া ক্লিনিং নকৰোঁ, টাৱাং হৈ কেনে বঢ়িয়াকে ক্লিন কৰিম। এতিয়া ইফালে হৈ গ'লো একদম এবছলিউটলি ৰেডি, পুৰা একদম কিয় লাগে ৰহ না। এতিয়া আমি যাম পুৰা একদম বৰফৰ মাজত। মানে এইটো পিন্ধি লৈছো আৰু জেকেটটো আছে, জেকেটত লাইটত লাগি আছে। অল গুড টু গো নাও। আৰু পুৰা এতিয়া অল ছেট। ট্ৰিপ মিটাৰ কৰি দিওঁ মই 0। আজি দিনটোত কিমান কিলোমিটাৰ চলিব। ফিউল ৰেঞ্জ দেখাই আছে 177। ফিউলিং কৰিব লাগিব। চলো কৈ না, হৰ হৰ মহাদেৱ। আৰু ওলাই দিলো বঢ়িয়াকে। কিন্তু অকণমান নৰ্মেলে আছে, ওপৰত মে বি বহুত বেছি ঠাণ্ডা থাকিব লাগে। স্নোফল দেখাই আছে, স্নোফল হ'ব লাগে। হপ ফৰ দি বেষ্ট, হৰ হৰ মহাদেৱ। চাওঁ কি হয়। দেৰি হৈ গ'ল ওলাওতে 11:10 কোনে ওলাই বে মা কচব। মানে একচুৱেলি পেনিয়াছ নাই ন, তো পেকিং কৰি মিলি গোটেইখিনি ওলাই মিলি কলে জোতা চোতা পিন্ধি টাইম লাগি যায়। এইফালেও ৰাইডাৰ ক্ৰছ কৰি আছো দিৰাং টাউনখন। আৰু ৰাইডাৰ লগ পালে ভাল লাগে মানে। আৰু এইখিনি যাওঁতে অকণমান টাইম লাগিব, মানে ৰাস্তাটো অকণমান সৰু আৰু এনেকে গাড়ীবিলাক আহিলে আকৌ অলপ বেছি টাইম লাগি যায়। বাট ওৱান্স উই ক্ৰছ দিছ থিং, তাৰপিছত আৰু অকণমান ভাল ৰাস্তা আহিব। এইখিনি ভালেই ৰাস্তা, মানে সৰু জাষ্ট হয়, মানে অকণমান এইখিনি অলপমান ধৰক 5-6-7 কিলোমিটাৰ পিছত ৰাস্তাটো আৰু ডাঙৰ হৈ যাব। ৰাস্তাবিলাক বেয়া হৈছে, মে বি লেণ্ডশ্লাইড হৈছিল নে কি নাজানো। আৰু মোৰ বাইকখনৰ চবচে ডাঙৰ দিক্কতটো হৈছে বাইকখনত ৰোড টায়াৰ লাগি আছে, অফ ৰোড টায়াৰ লাগি নাই। টায়াৰ কেইটা লগাব লাগিব, অল টাইম টায়াৰ লগাব লাগিব। এতিয়া ৰোড টায়াৰত কি হয়, ইয়াতে বাৰু শ্লিপ মাৰা নাই, বাট কেতিয়াবা বেয়া শ্লিপ মাৰি। কাৰণ ৰোড টায়াৰ হয় ন, গ্ৰিপ নধৰে। ৰোড কি মোৰটোতো অকণমান ৰোড প্লাছ স্পৰ্ট টাইপ টায়াৰ হয়। হাইৱেত ফালিটো ভাল লাগে, বাট অফ ৰোড অকণমান ভয় লাগে। তাকো ইমান ভাৰী বাইকখন, পৰিলে উঠাব কোনো নাই। কেমেৰাত বুজি নাপায়, বাট ইন ৰিয়েল বহুত বেছি ডাঙৰ হয়। যদি কেতিয়াবা পৰে ইফালে এল লাগি যাব। মই নৰ্মেল কণ্ডিশ্যনত উঠাব পাৰোঁ, শ্লিপাৰী কণ্ডিশ্যনত অকলে দিগদাৰ হ'ব। লেণ্ডশ্লাইড হৈছিলে, এইবিলাক চব খতৰনাক লেণ্ডশ্লাইড। পাই গ'লো ভাল ৰাস্তা পাই গ'লো। আৰু এটা নতুন পেট্ৰল পাম্প যদি কোনোবা আপোনালোকে আহে, তো মই হেল্পৰ কাৰণে কৈ দিছোঁ। মানে আগতে অকল দিৰাঙতে লাষ্ট আছিলে, আৰু দিৰাং ক্ৰছ কৰাৰ পিছত ডাইৰেক্ট জাঙত পোৱা আছিলে। আৰু এতিয়া দিৰাং ক্ৰছ কৰিও এইটো আছে, আফটাৰ দিৰাং টাউন পাৰ কৰাৰ পিছত এইটো পাই যাব, নতুনকৈ খোলা পেট্ৰল পাম্প। আৰু এইফালেই আমি বেয়া ৰাস্তা আই গেছ ক্ৰছ কৰি দিলোঁ। ইয়াৰ পৰা আৰু ভাল হ'ব, ডাঙৰ হ'ব অকণমান ৰাস্তাটো। 2 পাকমান মাৰিব লাগিব, তাৰপিছত ডাঙৰ হৈ যাব। এইফালে ডাঙৰ ৰাস্তা আৰম্ভ হৈ গ'ল। আৰু ইয়াৰে আগতে মই যেতিয়া হিমালয়ানলৈ আহিছিলোঁ এবাৰ, এনেকুৱা এইটো ৰাস্তাত নহয়, অকণমান আগত মানে খালী এৰিয়া এটাত গাড়ীখন গৈছিল পাম্পচাৰ। আৰু সেইটো এটা বহুত ডাঙৰ দিক্কত হয়, মানে সদায় গাড়ী টিউবলেছ ল'ব লাগে। আজিকালি হালাকি হিমালয়তো টিউবলেছ আহি গ'ল দিয়কচোন, সেইটো টেনশ্যন নাই। বাট আগতে হিমালয়ত টিউবলেছ নাছিলে, তো এইটো এটা দিক্কতৰ বস্তু। সেই আৰু টিউবলেছ নথকা গাড়ীত অকলে অহাটো এনেকুৱাই। মই অকলে আহি কিনে ফচি গৈছিলোঁ মাজত, বেয়া খতৰনাক অৱস্থা হৈছিলে। বাট নাও এতিয়া টেনশ্যন নাই, এইখনতো টিউবলেছেই হয়। ভিউ চাওক না, পুৰা ইফালে নিজৰা মানে নদী টাইপ কিবা, আৰু নিজৰা বুলিয়ে কয় চাগে আই গেছ। আৰু পুৰা ধুনীয়া ভিউ আহিব আৰম্ভ কৰিছে, আৰু কমপ্লিট চিনবিলাক চেঞ্জ হৈ গৈছে। মানে আমি সেইখন পাহাৰৰ পৰা এইফালে আহি গ'লো। আৰু এইখন মানে এইটো চেলাৰ চেৰাই হয়, পুৰা উঠি একদম ওপৰত চেলাৰ পাহাৰখনত আহি গৈছোঁ। আৰু এইফালে নজাৰা কমপ্লিট বেলেগ হয়। আৰু ইয়াৰে সেইটো পাৰ্টে ভাল লাগে, মানে বেলেগ পাহাৰত বেলেগ টাইপ নজাৰা। সেইখন বেলেগ আছিলে, এইখনত পুৰা একদম কাশ্মীৰ টাইপ ভাইব এটা ভাই। অনেক জেনুইন নোট কৰিছোঁ, অকণমান হালকা চা কাশ্মীৰ টাইপ লাগে। কিয় ভিউ ইয়াৰ পৰা একদম ৰখি কেনে ফটো উঠিব মন গৈছে। বাট ফটো মানে মানুহো নাই এতিয়া, আহোঁতে উঠাব লাগিব। আহা দিনা क्या बात टाइगर इज रोरिंग इन द माउंटेन। আহি ওপৰত পামে আৰু চেংগা ভিলেজ ক্ৰছ কৰি আহিছোঁ। আৰু ওপৰত লাহে ঠাণ্ডাটো কমি আছে, মানে ঠাণ্ডা বেছি হৈ আছে। 15 ডিগ্ৰী চেলচিয়াছ দেখাই আছে। শ্ৰীনত মানে তলত আছিলে 20 চামথিং আছিলে, এতিয়া 15 ডিগ্ৰী হ'ল। ওপৰতলে আৰু ঠাণ্ডা পৰিব। উঠি আছোঁ, লাহে ঠাণ্ডা বাঢ়ি আছে। বাট ফিৰ মোৰ গাত ইমান ফিল হোৱা নাই, হাতত হালকা ঠাণ্ডা লৈ আহিছে। বাট অ'কে, ইটছ মেনেজেবল। আৰু এতিয়া মই এটা ক'ম আপোনালোকক ষ্টৰী। যেতিয়া মানে সৰু আছিলোঁ, সৰুতে এটা গান আছিলে, সীমান্ত দাৰ নেকি আই গেছ, কাৰ আছিলে একজেক্টলি মনত নাই, ডোন্ট কাউট মি অন দিছ। এটা গান আছিলে
আছিলে টাৱাঙৰ চেঁচা বতাহে মনৰে কুৱা কটাই দূৰৈৰ পাহাৰৰ চূড়াতে চিঞৰেচোন কোনোবাই এনেকুৱা এটা গান আছিলে আৰু তেতিয়াৰ পৰাই মানে মোৰ এটা ড্ৰিম হৈ গৈছে মেৰে কো টাৱাং জানাই আৰু মই এনেকা বাইক এখন লৈছিলো FZ বহুত হৈ গ'ল টাইম হৈ গ'ল তেতিয়া মই ভাবিছিলো FZ লৈ কিনে আহিম লাকিলি টাৱাং আহিম বুলি থাকোতে মই FZ-ৰ পৰা চেঞ্জ কৰি বুলেটলৈ আপগ্ৰেড কৰিলো আৰু বুলেট লৈ আহিছিলো আৰু ছেকেণ্ড টাইম মই আহিলো হিমালয়ান লৈ ডেন্স স্কৰপিঅ লৈতো আহিছো মাজত সেইটো বাৰু বেলেগ হৈ গ'ল গাড়ী হৈ গ'ল এণ্ড ফাইনেলি হিয়াৰ আই এম কামিং উইথ এ ছুপাৰ বাইক তাকো টাইগাৰ যিখন মোৰ ড্ৰিম বাইক হয় অ' মাই গড মোৰ বিলিভে হোৱা নাই মই চাগে ওপৰত যে মানে একদম বহুত ইম'চনেল ফিল হৈ আছে আপোনালোকে বুজি পাইছে নে ক'ব নোৱাৰো বাট ইটছ লাইক ভেৰি ইম'চনেল কাইণ্ড অফ ফিলিং ওপৰত গৈ কিনে মানে 20 লাখ টকাৰ বাইক লৈ মই আহি আছো তাকো মোৰ ড্ৰিম বাইকখন ভাই উছ দিন জাষ্ট সিদিনা মৃণালদা আমি এনেকে বুলেট লৈ কিনে আহিছিলো ফাৰ্ষ্ট বাৰ টাৱাং এণ্ড হিয়াৰ আই এম কামিং উইথ এ টাইগাৰ থেংক গড যেতিয়া আহিছিলো মানে লাষ্ট টাইমটো মই স্ন' কৰিব আহিলো স্কৰপিঅ'খন লৈ তেতিয়া ইয়াতে বৰফ নাছিলে ওপৰৰ পৰা আছিলে বাট আগতে যেতিয়া মই ইউটিউব নকৰোঁতে আহিছিলো উইণ্টাৰ টাৱাং কৰিব সেইবিলাক পুৰা স্ন' পৰি থকা আছিলে পুৰা ফুল স্ন' ধৰিছে ৰাস্তাত ফগ মানে ক্লাউডছ মানে নেক্সট টাৰ্ণিংটোৰ পৰা পাম ইয়াতে হালকা পাই আছো ভাই আবাৰা না মজা আৰু টেম্পাৰেচাৰ গিৰি 13 ডিগ্ৰী চেলচিয়াছ হ'ল আৰু বহুত বেছি নাই দূৰ চেলা পাছ পাবৰ কাৰণে বহুত ষ্ট্ৰেঞ্জ কথা ইন জেনেৰেলি এইটো ৰাস্তাত এইখিনি প্লেচত পুৰা একদম ফুল স্ন' কভাৰ্ড হৈ থাকে বাৰু বুজিছো এতিয়া স্ন' কভাৰ্ড হ'ব কাৰণে হোৱা নাই বাট এটলিষ্ট হালকা ফুলকা চাইডত থাকিব লাগিছিলে বিকজ ইটছ নৱেম্বৰ বাট এতিয়ালৈ স্ন'ৰ এছটো দেখা নাই কি যে হৈছে এইবাৰ ভগৱান জানে হোপফুলি চেলাৰ ওপৰত পাম আৰু চেলা পাছ কিমান আছে 15 কিলোমিটাৰ এই পালোৱে বে চেলা 15 কিলোমিটাৰ মাত্ৰ হয় আহি গ'লো মেঘৰ ওপৰত চাইডত পুৰা মেঘ হৈ আছে আৰু আগচাইডে ক'লা মেঘ বৰষুণ নাহিবি কেৱল বাকী চব মজা একদম ভাই কিটো ফিল আহি আছে জাষ্ট মানে অকণমান শ্বুট কৰিব পাৰিলে ৰিল চিল বনাব মন গৈছে ৰিলটো বনাই আছো আছে বাট চলি থাকোঁতে কোনোবাই শ্বুট কৰিব পাৰিলে আৰু বেছি মজা হ'লে আৰু লগত দুজনমান আহিলে ভাল লাগে অকলে মানে সেই বস্তুটো যিমান নহওক সেই অকণমান এনজয়মেণ্টটো কাহি না কাহি হৈ যায় মানে চলোৱা আহো ফিল আছে বাট ফিৰভি আৰু এখন দিনখন বাইক থাকিলে হোৱা অলগ হি মজা এটা চব আগচাইডে গৈ অকণমান বেয়া ডাৰ্ক ক্লথছ আছে আৰু ইফালে চিধা গ'লে চেলা টানেল পাম বাট আমি চেলা পাছ হৈ কিনে যাওঁ টানেলটো ময়ো আজিলৈ দেখা নাই বাট টানেলটো আমি চাম আহোঁতে এতিয়া যাওঁতে ফাৰ্ষ্ট চেলা পাছ যাবৰ কাৰণে মই বেছি এক্সাইটেড আহোঁতে চেলা টানেল দুটা এবাৰ কৰিম এতিয়া চেলা পাছৰ ফালে হয় কি টেম্পাৰেচাৰ ড্ৰপ হৈছে 10 ডিগ্ৰী চেলচিয়াছ আৰু ড্ৰপ হ'ব ওপৰত বিলাক কেনেকুৱা একদম চেঞ্জ হৈ গৈছে কি মজা লাগিছে মইতো ভাইজৰ খুলি দিছো হেলমেটৰ পুৰা একদম ফিল কৰিবৰ কাৰণে হয় পুৰা মুখত ক্লাউডছ লাগি আছে কিয় মজা আ ক্লাউডছ কে বিচ মে চলানে কে লিয়ে কেমেৰাত কি দেখি আছে নাজানো পুৰা একদম ফুল ক্লাউডছ হৈ গৈছে ৰাস্তা আৰু টেম্পাৰেচাৰ কিমান দেখা আছে 9 ডিগ্ৰী চেলচিয়াছ অ'কে ইয়াতে যদিও স্ন' নাই গাড়ীখন হালকা শ্লিপ মাৰি আছে মই ৰেইন মোড অন কৰি দিলো এতিয়া মানে বাৰে ট্ৰেকশ্যন কণ্ট্ৰলৰ সেইটো আহি আছিলে ৱাৰ্ণিংটো পুৰা শ্লিপ মাৰি আছে ভাই তো অকণ শ্ল' যাব লাগিব ইয়াতে পৰিব লাগিলে উঠোতেও নাই ভাই অকলে উঠাব লাগিব বাইকখন দিগদাৰ হৈ যাব আকৌ মানে টাৰ্ণিং বিলাকত হয় এতিয়া ৰেইন মোড দিয়াৰ পিছত বাৰু হোৱা নাই এতিয়া ভাই এবাৰ চিন চেক কৰক না পুৰা একদম ফগ এইটোতো ক্লিয়াৰ দেখি আছে এতিয়া আৰু কিয় মজা আ ৰহা পুৰা ষ্টল ফালে ডাইৰেক্ট পাহাৰ এইফালে মেঘ এইবিলাক ফগ নহয় পুৰা মেঘ ইফালে পুৰা ডাউন চিধা ভাই কিমান ওপৰত উঠি আহিছো ইটছ লাইক আই গেছ চেলা পাছ আছে 13,700 মানে আই গেছ এতিয়া 11,000 মানত আছো কিমান কিন্তু আহি গৈছো ৱাও আৰু কি ঠাণ্ডা পৰিছে কিমান ডিগ্ৰী আছে 8 ডিগ্ৰী চেলচিয়াছ মজা আ ৰহা ভাই হালকা মুখত মানে নাম হৈ আছে মানে ক্লাউড যেতিয়া মুখত ফেচত লাগি আছে পুৰা নাম হৈ আছে মজা আ ৰহা ভাই কসম মজা আ ৰহা আচল ফানটো আজি পাইছো আই হোপ কি আজি অডিঅ'টো ৰেকৰ্ড হৈছে আজি এতিয়া অডিঅ' ৰেকৰ্ড হোৱা নাই মই পাগল হৈ যাম ইয়াতে মেঘ গাত লাগি থকা কাৰণে নে কি হৈছে নাজানো বাট হালকা মানে বৰষুণে নে মেঘে গাত লগা কাৰণে হৈছে নে স্ন' পৰিছে আই ডোন্ট নো বাট কিবা পৰি আছে গাত আই হোপ কি বৰষুণ নহওক আৰু বেছি জোৰছে নহওক কাৰণ নহ'লে দিগদাৰ হৈ যাব গোপ্ৰটো এনেই বহুত মুস্কিলছে কিবাকে আহিছো আৰু যদি বেয়া হ'ব লাগে কাম তামাম ভাই কিतना টেম্পাৰেচাৰ 6 ডিগ্ৰী চেলচিয়াছ 6 ডিগ্ৰী চেলচিয়াছ হৈ আছে বৰ্তমান বেছি দূৰ নাই আৰু চেলা পাবৰ কাৰণে 4 কিলোমিটাৰ অকণমান ফালিব এইকাৰণে ফালা নাই মানে ফালিবতো পাৰো বাট অকণমান শ্লিপাৰী হৈ আছে ৰাস্তাটো আৰু এতিয়া টেম্পাৰেচাৰ দেখা আছে 4 ডিগ্ৰী চেলচিয়াছ আৰু হাত দুখনৰ কাৰণে বহুত বেছি প্ৰব্লেম হৈছে পুৰা ডাইৰেক্ট বতাহ লাগি আছে ন অলৰেডি মই হিটেড গ্ৰিপছ অন কৰি দিছো তো তল চাইডটোতো ফিল হোৱা নাই বাট এই ওপৰৰ স্কিনখিনি ভাই সব মানে অৱস্থা নাইকিয়া হৈ গৈছে ডাইৰেক্ট হাৱাও লাগি আছে মই গ্লভছটো পিন্ধিব লাগিছিলে বাট গ্লভছটো মই বেগত ভৰাই দিলো আৰু এতিয়া ওলাব হ'ব দিগদাৰ অলপ কৈ না চেলা পাছত ওলালে পিন্ধিব লাগিব জমি গৈছে হাতৰ অৱস্থা চাবে শিট ফাইনেলি সোনে পে সুহাগা ইয়াতে পুৰা স্নোফল ষ্টাৰ্ট হৈ গৈছে মাই গুডনেছ গোপ্ৰত ৰেকৰ্ড হোৱা নাই আই গেছ বাট পুৰা একদম স্নো মাই গড বহুত দিনৰ মূৰত বাইক ট্ৰিপ কৰি টাৱাং আহিছো তাকো টাইগাৰ লৈ আৰু তাকো ফাৰ্ষ্ট ৰাইডত স্নোফল
मजा आ रहा है यार ऊपर से क्या डांगर का स्नोफॉल हो माय गुडनेस एंड फाइनली हियर वी गो दिस इज सेला पासर गेट এখন পুরা স্নো ফ্লেক্স হৈ আছে এইবিলাক মানুহ কাপল আহিছে ফটো উঠিছে মই ইয়াতে বাইকখন অকমান ৰখাই দিওঁ ওয়েলকাম টু টাৱাং হিয়াৰ উই গো আৰু এইফালে এইটো চেলা পাছৰ মানে যিখন বৰ্ড আছে হাই লাভ চেলা পাছ আৰু ইয়াতে চাওক হেৰি ৱেলকাম ইউ এট চেলা পাছ 13,700 ফিট চেলা পাছৰ এইটো পিছফালে হৈছে এইটো চেলা লেক নামৰ হিম্মত আছে নামৰ কিবা আছে গিয়াৰ পিন্ধি কেনেকৈ খোজ কাঢ়িব হিম্মত নাই ওপৰৰ পৰাই চাই লওক মোৰ মোবাইলে এটা শ্বট লৈ দিছোঁ এইটো হৈ গ'ল চেলা লেক পুৰা একদম পাহাৰৰ মাজত এইফালে ৱাও কিবা এটা বেলেগ লাগে আৰু বৰফ পৰি থাকে ইনজেনেৰেলি বাট এতিয়া এইবাৰ এইখিনি টাইমত কিয় বা পৰা নাই আই ডোন্ট নো এণ্ড হিয়াৰ ইজ আৱাৰ টাইগাৰ চেলা পাছৰ গেটৰ সন্মুখত গেট মানে সেইটো আৰু মাইলষ্টনটো 13,700 ফিটত টাইগাৰ মেডিট সেইটো চেলা মাৰ্চত এনেকুৱা হৈ থাকে আৰু নৱেম্বৰত টেকনিকেলি এনেকুৱা থাকিব লাগিছিলে বাট ফৰ চাম ৰিজন নাই আৰু আমি ওলাই দিলোঁ বঢ়িয়াকৈ ফটো লৈছোঁ এইবিলাক ইনষ্টাগ্ৰামত চাই ল'ব ফটো ৰিল একদম কি খতৰনাক ফটো এটা উঠিছোঁ আৰু বাকী কিবা চাহ এটা খাই ল'ম মেগী চেগী খাই ল'ব লাগিব ৰাস্তাত অকণমান নামি লওঁ ফাৰ্ষ্ট সেইখিনি লেকটোৰ ভিউটো চাওক মই উঠি কেনে দেখাইছোঁ কি মেগনিফিচেণ্ট ভিউ ইয়াৰ আখকো কিয়া চকুন মিলাই দেখকে হালাকি স্নো নাপালোঁ বাট যি পাইছোঁ বহুত বেছি মজা লাগিছে ৱেডাৰটো বহুত ঠাণ্ডা হয় আৰু বহুত বেছি মজা ক্লাউড চাউড ফগ চক্স আছে আই হোপ কি GoPro আহিছে আই ডোন্ট নো বাট ইয়া মজা আ ৰহা ভিউটো চাওক পুৰা একদম কমপ্লিট ডিফাৰেণ্ট কিবা চামথিং লাগি আছে ৱাও এইখন টাৱাং মই কেতিয়াও দেখা নাই মানে বেলেগ কালাৰ টাইমত দেখিছোঁ এইটো পুৰা একদম ৰেড টাইপ ব্ৰাউন টাইপ চামথিং ডিফাৰেণ্ট মজা আ ৰহা ইয়াৰ আৰু সেইফালে চাওক এইটো ইয়াক দিছোঁ পুৰা এইফালে এইবিলাক হালকা দেখিছে কেমেৰাত এইবিলাক স্নো পৰি আছে স্নো ফ্লেক্স লাহে লাহে মানে স্নোফল হ'ব ইয়াতে পুৰা স্নো হৈ যাব পাহাৰবিলাক আৰু মানে পুৰা একদম কাট টু কাট মমেণ্টত আহিছোঁ আই গেছ আমি স্নো পাম আই গেছ নহয় একদম কনফাৰ্ম স্নো পাবই লাগে মানে একচুৱেলি যিহেতু চেলাতে স্নোফল হালকা আৰম্ভ হৈছে তো তাততো ডেফিনেটলি থাকিব যিটো নতুন পাছ খুলিছে টাৱাঙৰ আগত সেইটো পাছত যাম তাতো ডেফিনেটলি স্নো পাব লাগে বহুত বেছি এক্সাইটেড মানে বাকীটো চব কৰিছোঁ সেইটো নতুনকৈ পাম কিবা নতুন এক্সপিৰিয়েঞ্চ পাম আৰু একচুৱেলি এইটোও নতুন এক্সপিৰিয়েঞ্চ পাই আছোঁ এইখিনি টাইমত মই কেতিয়াও অহা নাছিলোঁ মাৰ্চত আহি পাইছোঁ জানুৱাৰীত আহি পাইছোঁ ফেব্ৰুৱাৰীত আহি পাইছোঁ এপ্ৰিলত আহি পাইছোঁ এণ্ড জুন জুলাইতো আহি পাইছোঁ আই গেছ বাট এইখিনি টাইমত ফাৰ্ষ্ট টাইম আহিছোঁ ফাৰ্ষ্ট টাইম কালাৰ চালাৰবিলাক বেলেগ হৈ আছে মানে লেণ্ডস্কেপটো সেইটোৱে হয় বাট উইথ এ ডিফাৰেণ্ট কালাৰ এইখিনি পাৰ্টটো বহুত বেছি ডিষ্টেণ্ট হয় পুৰা একদম তললৈ যাই আছে মানে কেমেৰাত কি বুজিছে নাজানো বহুত ডাউন হয় আৰু পুৰা শ্লিপাৰী আৰু ওপৰত যিহেতু স্ন'ফল হৈ আছে আৰু লাহে লাহে তল নামি আছে ন স্ন'খিনি মানে বৰষুণলৈ কনভাৰ্ট হৈ আছে তো পুৰা একদম শ্লিপ আছে ঠাণ্ডা হাতখন ভাল লাগি আছে ওপৰৰ লেয়াৰটো ভাল লগা নাই বাট আজি হিটেড গ্ৰিপছে বহুত বেছি হেল্প কৰিছে দেই হিটেড গ্ৰিপছে কাফি হাদ তক হেল্প কৰি দিছে আৰু গ্লাভছ পিন্ধি লৈ ল'লোঁ আৰু GoProটো অফ কৰোঁ পুৰা বৰফে স্ন'য়ে চব আহিছে আৰু এই যে ৱাটাৰপ্ৰুফ টেনশ্যন নাই বাট ব্ৰেকিং হোৱা নাই কণ্ট্ৰলটো অকণমান খাৰাপ হ'ব তো GoPro অফ অকণমান আগত লগ পাই আছোঁ য'ত এইবিলাক মানে স্ন'ফল বন্ধ স্ন'ফল মানে বৰষুণে স্ন'ফলে চব আহিছে ছোটো মোটো আমি ৱাটাৰফল দেখি গৈছোঁ এই হাইৰা আৰু ফোন আহি আছে শশাংক ভাই এইবাৰ টাৱাংখন বেলেগ লাগিছে এইবিলাক চব পুৰা গছ চছ একচুৱেলি পষ্ট মনচুন হৈ গ'ল ন পুৰা বৰষুণ মনচুনত আহিল গছ চছবিলাক পুৰা একদম হেৰি হৈছে পুৰা গ্ৰীণ ৱাও লাইক এটা বেলেগ পাইছে এনেকুৱা লাগিছে ক'ত গৈ আছোঁ মানে ইমানবাৰ টাৱাং আহিছোঁ যে ফিলে হোৱা নাই বেলেগ ঠাইত কিবা গৈ থকা যেন পাইছোঁ মানে নতুন টাইপ লাগি আছে এইবিলাক চব গছ চছ পুৰা একদম কাশ্মীৰ টাইপত ভাই চব কিয়া খুবচুৰত খুটা নে কিয়া বনাই আৰু তাৰ পৰা আহি কেনে বৰষুণ স্ন'ফল এইবিলাকতো কমিল তাৰপিছত ৰ'দ পালোঁ আৰু এতিয়া পাইছোঁ ফগ এইবাৰ টাৱাঙে মানে বেলেগ ছাৰপ্ৰাইজ দি আছে বেলেগ মজা আহিছে পুৰা এনজয় কৰি আছোঁ পুৰা গিয়াৰ ৱাটাৰপ্ৰুফ গ্লাভছ ৱাটাৰপ্ৰুফ জোতা ৱাটাৰপ্ৰুফ পেণ্ট ৱাটাৰপ্ৰুফ চব ৱাটাৰপ্ৰুফ তো টেনশ্যন নাই গাড়ী ট্ৰেইন মোড অন এণ্ড ফুল মজা নীল লাইফ অকলে ময়ে গৈ আছোঁ নে কি ক'ব নোৱাৰোঁ নে চব টুৰিষ্টে অলৰেডি টাৱাং গৈয়ে পালে আই ডোন্ট নো গোটেই ৰাস্তাটো খালী আৰু ইয়াতে আছে এটা জছপানগড় ৱাৰ মেমৰিয়েল আৰু এতিয়া মই আজি এইটোত নোসোমাওঁ আহোঁতে সোমাম বিকজ মানে মেইন প্ৰব্লেমটো হৈছে এতিয়া টাইম হৈ আছে 2:08 মোৰ বহুত বেছি লেট হৈ যাব টাৱাং পাওঁতে তো ফাৰ্ষ্ট আমি গৈ লওঁ টাৱাং আহা দিনা জল্দি ওলাই দিম আজি অকণমান হেলাতে দেৰিকৈ ওলাইছিলোঁ সেইকাৰণে আৰু উপায় নাই পাই গৈছোঁ পুৰা একদম ক্লিয়াৰ ৱেডাৰ আৰু হোপফুলি ক্লিয়াৰে থাকিব এইফালে চাওক এইখন পাহাৰ হৈছে টাৱাঙৰ পাহাৰ মানে এইখন পাহাৰৰ পৰা নামি মাজত জাং পাম তাৰপিছত এইখন পাহাৰ টাৱাঙৰ বতৰ ক্লিয়াৰ দেখাই আছে পুৰা ৰ'দ দি আছে মানে দেখি আছোঁ আৰু দেখাই আছে কি পুৰা একদম ৰ'দ হৈ আছে আৰু এইফালে লাহে ৱেডাৰ ক্লিয়াৰ হ'ব ধৰিছে চেলাটো ক্ৰছ কৰাৰ পিছত ৱেডাৰ ক্লিয়াৰ তেতিয়াহে শান্তিত গাড়ীখন চলাব পাৰিম নহ'লে শ্ল' আহি থাকিব লগা হৈছিলে আৰু পাই গ'লোঁ এটা সস্তা ৱাটাৰ ক্ৰছিং আজি দিনটোত মানে এইখিনি ঠিক নহ'লে কেতিয়াও কিয় বা নাজানো বাকী চব ৰাস্তা ঠিক হ'ল এইটোৰ পৰা ঠিক নহ'ল ভালে হৈছে অকণ ফিল পাওঁ ইয়াতে আৰু ইয়াতে জাং ৱাটাৰফলটো আছিলে অকণমান আগত ৰাস্তাটো ক্ৰছ কৰি আহিলোঁ বাট জাং ৱাটাৰফলত এতিয়া নোসোমাওঁ একচুৱেলি মানে গিয়াৰ চিয়াৰ পিন্ধি কেনে মোক খোজকাঢ়িব একদম মন নাই লিটাৰেলি মন নাই এটা পইণ্টলৈ মানে গাড়ী নিব পাৰি তাৰপিছত খোজকাঢ়ি যাব লাগে আৰু যদি জাং ৱাটাৰফল আপোনালোকে চাব মন আছে তেতিয়াহ'লে মোৰ দিয়া আছে আগত ইয়াতে টাৱাঙৰ মই দি দিম লিংকটো দি দিম সেইটো ব্লগত লাষ্ট আহোঁতে মই গৈছিলোঁ জাং ৱাটাৰফল আৰু এইবাৰ নাযাওঁ এইবাৰ স্কিপ কৰি দিলোঁ
পাহাৰ ফাইনেলি আমি কমপ্লিট হৈ গ'ল। এইখন পাহাৰ এৰি কেনে, এইটো পোষ্ট বুলি ভাবিছিলোঁ, কুকুৰ হয়। এইখন পাহাৰ এৰি কেনে আমি এইফালে গুচি যাম টাৱাঙৰ পাহাৰখনত। আৰু আই গেছ 30 কিলোমিটাৰ মানে আছে টাৱাং, বাকী বেছি দূৰ নহয়। এইখন পাহাৰত ইয়াতেতো পুৰা একদম ৱেডাৰ ক্লিয়াৰ, একদম ফুল পাৱাৰ ৰ'দ দি আছে, পুৰা মজা লাগিছে, ঠাণ্ডাও লাগি আছে, তাৰে ওপৰত ৰ'দ পৰিছে। ঠাণ্ডা দিনত ৰ'দটো যেনেকুৱা লাগে একদম আল্টিমেট মজা আ গয়া। তেতিয়াৰ পৰা ঠাণ্ডাত চলাই ইয়াৰ পৰা টাৱাং 32 কিলোমিটাৰ। ঠিকে কৈছে। হয়। টাৱাঙৰ গেটখন পাই গ'লো। ৱেলকাম গেটখন। টাৱাং চিটি ভাল খিচিছো ভাই। কিমান খিচিছো মই নকওঁ, বাট বহুত বেছি মজা হৈছে। এই কাৰ্বত পুৰা খালী ৰাস্তা হৈছিলে, টাইগাৰ এনেকুৱা মজা লাগিছে ন ভাই, মজা আ গয়া, কসমছে মজা আহিছে। মানে আই লাভ উইথ দিছ মেচিন। আৰু এইফালে ফিউলৰ ৱাৰ্নিং আহি গ'ল, 48 কিলোমিটাৰ ৰেঞ্জ আছে, কথা নাই। আৰু টাৱাং পাই গ'লো, ইয়াতে বঢ়িয়াকে পুৰা ফুল লেভেল আপ কৰি দিম। পুৰা একদম ওপৰত উঠি আছো, সেইফালৰ পৰা পুৰা উঠি আহিলো। কেমেৰাত দেখা নাই চাগে, ভাল লাগিছে কিবা এটা। আৰু এইফালেও এটা ৰাস্তা, এইটো ক'ত যায় নহয়, এইফালে নহয়, আগফালে যাব লাগিব। এইফালে ফাইনেলি পাই গ'লো এটা পেট্ৰল পাম্প, আৰু ইয়াতে পুৰা একদম ফুল কৰি লেভেল আৰু হৈ গ'ল। বঢ়িয়াকে ভৰাই ল'লো তেল, 21 লিটাৰ হৈছে। আৰু চবচে এটা ইম্পৰ্টেণ্ট কথাটো হৈছে, মোৰ মানে একচুৱেলি ইয়াতে কাৰ্ড নচলিলে, ইয়াতেও কাৰ্ড নচলিলে, কেছতে তেল ভৰাব লগা হৈছে। মই দি দিলো কাৰ্ডখন, মই কাৰ্ড হৈ যাব বুলি ভাবিছিলো, ইয়াতে সোধাও নহ'ল। এইবাৰ পাহৰি থাকিলো সুধিবৰ কাৰণে। ভাই লিটাৰেলি কাৰ্ডো নহ'ল, নেটৱৰ্ক নাই, ফোন পেও নহ'ল। ৱাইফাই কানেক্ট কৰিছিলো, বাট ফিৰভি চিমখন ডিটেক্ট নকৰিলে, মানে ফোন পে গুগল পে নহয়। তো মই কেছ দি দিলো, 10 টকীয়া নোট নাছিলে। এণ্ড তেখেতে ক'লে নালাগে দিব। ইটছ ৰিয়েলি ভেৰি গুড ভাই, আজকে দিন মে এসা কন কৰতা হে। কোনে কৰে 1 টকাও নেৰে। আৰু এতিয়া পেট্ৰল পাম্পত সি দাদাজনে মানে ক'লে হ'ব যা, এতিয়া আমাৰ হৈ গ'ল পুৰা লাভ। আৰু এতিয়া চিধা চবচে ফাৰ্ষ্টটো হোটেল যাব লাগে, তাৰপিছত চেঞ্জ কৰিব লাগে, তাৰপিছত আমি ওলাই আহিম। আহি পাই গ'লো হোটেল। একচুৱেলি মানে টাৱাঙত চব ওৱান ৱে ন, তো এটা ৰাস্তা মই টাৰ্ণ ভুল কৰি দিছিলো, সেইকাৰণে এনেকুৱা ঘূৰি আহিব লগা হৈছে। 1 ঘণ্টামান ঘূৰিলো। আজি ডিষ্টেঞ্চ টোটেল হ'ল দিৰাঙৰ পৰা 155 কিলোমিটাৰ। একচুৱেলি 55 নহয়, মই অকণমান ঘূৰিব লগা হৈছে, সেইকাৰণে বেছি হৈ গ'ল। বঢ়িয়াকে ফ্ৰেছ হৈ ল'লো, ধুনীয়াকৈ কাপোৰ পিন্ধি ল'লো। ঠাণ্ডা ইয়াতে বহুত বেছি ঠাণ্ডা। ৰবি যাওঁ কিবা এটা খাব পাৰে। আৰু ইয়াতে চব পুৰা একদম ফগ হৈ গৈছে ভাই, বহুত বেছি ঠাণ্ডা। ইয়াতে ফিল হৈছে যে মই ঠাণ্ডাত আহিছো ক'ৰবাত। সেইখন আছে টাৱাং মাৰ্কেট মানে আগত ষ্টাৰ্ট হৈ যাব, ইয়াৰ পৰা ষ্টাৰ্ট হৈ গৈছে। মোৰ হোটেলৰ তলতে হয়, পুৰা ফগ। ইয়াত অকণ ক্লিয়াৰ দেখিছে, বাট ইনভেল বহুত ফগ। আৰু দিনটো যিহেতু একো খোৱা নাছিলো, তো ডাইৰেক্ট ভাতে মাংসই চব লৈ লৈছো বঢ়িয়াকে। ঠাণ্ডা বতৰত ভাত তাত খাই মাংস দি মজা। এতিয়া জিলাপি লৈ ল'লো, জিলাপি খাই ৰুমলৈ গৈ আছো। ভাই মানে ইমান খানা খাই দিলো ন ভোকতে, তো এতিয়া মানে পেট ফুল হৈ গ'ল। বৰ্তমান অফ টাইমে নে দেৱালীয়ে নে কিহৰ কাৰণে নাজানো, পুৰা একদম টুৰিষ্ট কম। মেবি দেৱালীৰ কাৰণে, চবেতো ঘৰত দেৱালী কৰি আছে, তো টুৰিষ্ট কম আছে কিছু। হোটেল ৰুম আৰু এইফালে টাইগাৰৰ সন্মুখত ইয়াতে চেলিব্ৰেট হৈ আছে দেৱালী। পুৰা বোমা মাৰি আছে ফগৰ মাজত বোমা। আমি চব কেইটা ৰখি থাকিলো, বাট বোমাটো নুফুটিলে, মানে পুচকি আছিলে, অকণমান স্পাৰ্ক হৈছে, বাট নুফুটিল। চলো ওপৰতে যাওঁ, ছাতৰ ওপৰৰ পৰা চাওঁ কেনেকুৱা কি। আহি পাই কেনে পুৰা ছাততে বহি লৈছো, পুৰা ফগ চাইছো, কি ফগ, কি ফিল, ৱাও। And here I am sitting in middle of, বহুত বেছি মজা। 2000 years later. আৰু এটা হৈ গৈছে কাৰণ একচুৱেলি মানে আহি কেনে অকণমান মই ভাবিলো 10 মিনিটমান শুই লওঁ, তাৰপিছত ফ্ৰেছ হৈ আকৌ ওলাই আহিম, বাট বহুত টোপনি আহি গ'ল। এতিয়া বাজি 8টা। আই হোপ কি মাৰ্কেট খোলা আছে, তেতিয়া গৈ আছো। আৰু ইফালে হৈছে টাৱাং চিটিখন, বাট আনফৰ্চুনেটলি চব বন্ধ হৈ গ'ল। মই গমো পাওঁ ইয়াতে জল্দি বন্ধ হয়, বাট সেই আৰু গেল্টি হৈ গ'ল অকণমান। এতিয়া এখন কেফে দেখা পাইছো ইয়াতে, সেইকাৰণে অকণমান লাষ্ট খোলা আছে। এটলিষ্ট কফি একাপ হ'লেও খাই লওঁ, উপায় নাই, বেলেগ অপশ্যন নাই। দোকানখন বন্ধ হৈছিলে, বাট কোৱা কাৰণে কফি একাপ বনাই দিলে। পুৰা একদম চব খালী, বহুত বেছি ৰাতি হৈ গ'ল। চব পুৰা একদম চব খালী হৈছে। কুকুৰকেইটা আৰু মোৰ কুকুৰকেইটা কিবা কাজিয়া লাগি আছে। কিহৰ কাজিয়া ভাই, কেন আই হেল্প ইউ? আৰু এতিয়া মই যাওঁ, দেৰি হৈছে ৰুমত, মানে গোটেই একদম খালী, চব বন্ধ ভাই। তো বাৰু শুই গৈছিলো, বাট ইয়াতে পুৰা দেৱালী, মানে দিৰাঙত ইমান হেৰি নাছিলে, বাট টাৱাঙত লাইট কোনেও জ্বলোৱা নাই, বাট বোমা ঠিকছে মাৰিছে। সাৰ পাই শুনি আছো, বোমাৰ মাততে সাৰ পাইছো, ঠিকছে বোমা চমা মাৰি এইবিলাক চাওঁ। এতিয়া ফগটো আঁতৰি গ'ল, বোমাৰ পৰা ধোৱা হৈ গৈছে, ফগ চব গায়ব। মানে টেম্পাৰেচাৰ ৰাইজ হৈছে ন, এতিয়া মোৰো গৰম লাগিছে, জেকেট পিন্ধি গৈছিলো খোজকাঢ়ি, বেয়া গৰম লাগিছে। টেম্পাৰেচাৰটো বাঢ়ি গ'ল সামহাও। পাহাতে হাত লৈ আছে এসোপামান, আৰু এইটো ঠাণ্ডাত কোনে খাই নাজানো, বাট মই খাওঁ। আৰু আছিলো মই শুই, আৰু ইয়াতে দেৱালীৰ কাৰণে কিবা এই গান সেইবিলাক কৰি আছে। মোক কৈছে যাবৰ কাৰণে মন গৈছে, মই কওঁ নিছে দাদা মোকো চামিল কৰি লওঁ, মই নাচিম। ভাই মজা লাগে, শুনি পাইছে না আৱাজটো?